নমস্কাৰ, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান আছোঁ ঘৰত। আজি ইমান ৰ'দ দিছে চাওক। কালিৰ পৰা মানে ৰ'দ দিছে আৰু আগৰ কেইদিন বৰষুণ বুলিয়ে গ'ল আৰু। মৰাণ গৈছিলোঁ, বেটা চোলা কেইটামান আনিলোঁ, ঠাণ্ডা চোলা। আৰু গাড়ীখনৰ মানে লক এটা বেয়া হৈ আছিলে, লকটো লগালোঁ, দেখুৱাইছোঁ বাৰু। এই লকটো এইটো মানে কি ভাঙি গৈছিলে, আজি নতুনকৈ আনিলোঁ, নতুনকৈ লগাই আনিছোঁ আৰু। গাড়ীখনৰ ভিতৰত মানে কি হ'ল, নিগনি এটা সোমালে। আজি এসপ্তাহমানৰ আগত সোমাইছিলে, ওলালে মানে দৰৱ দিলোঁ, দৰৱ খাই ওলাই গ'ল নে কি ক'ব নোৱাৰোঁ, কিন্তু এসপ্তাহমান নাই মাজতে। আজি কি হ'ল, আজি নহয় কালি মানে ভিতৰত গামোচাখন ভৰাই থৈছিলোঁ, গামোচাখন মানে নিগনিটো টানি হেণ্ডেলত মানে লগাই থৈ দিছেগৈ। মানে এতিয়া কি কৰিছোঁ আপোনালোকক দেখুৱাই আছোঁ। মেকুৰী পোৱালিটো দেখিছে নহয়, ৰাতি হ'লে ইয়াকে ভৰাই থৈ দিওঁ, নিগনিটো যাতে আহিব নোৱাৰে। কি কৰিছানো? ট্ৰেক্টৰ এইফালে ডাম্পাৰ, ট্ৰেক্টৰ আৰু মজা। গেৰেজটো মানে এইটো আছিলে গাড়ীৰ গেৰেজটো। গাড়ীখন ইয়াৰ পৰা উলিয়াই দিয়া হ'ল, উলিয়াই বাহিৰত থৈ দিছোঁ, নহ'লে নিগনিৰ পৰা মানে ভিতৰত থ'বই নোৱাৰি। মই ছাগলী আনিবলৈ যোৱাই নাই। ছাগলী পোৱালিটো কি লগত লাগিয়ে থাকে নেকি? বাপৰে বা, ইমান ৰ'দ দিছে। নেখায় কি খাব। ছাগলীজনী আছে ক'ত? কোন? এয়া দেখিছেনে ৰ'দ, আৰু আমাৰ ঘৰ পাছফালে বাগান আছে। মাজে মাজে বাগান কাগজবোৰ মৰি গৈছে, কি বা বেমাৰ হৈছে একো গম নাপাওঁ। দেখিছেনে? এয়া আমাৰ মালিকে ছাগলী আনিছে, মইতো দেখিয়ে পোৱা নাই ভিডিঅ' হৈছে নাই। এজনী ছাগলী, আমাৰ মাহে ইয়াত তাঁত লগাই আছে খুৰীহঁতৰ ঘৰত। এয়া আমাৰ মালিকে ছাগলী আনিছে আৰু মই ভিডিঅ' বনাইছোঁ। দেখিছে পাছফালে বহুত জংঘল, তাৰমানে সাপ চাপ থাকে বুলি ভয়ে লাগে ছাগলী আনিবলৈ। এজোপা আমাৰ নৰসিংহ গছ দেখিছেনে আপোনালোকে? দেখিছে নাই দেখা জানো? এয়া তুমি লোৱা, মই ছাগলী এৰাল দিওঁগৈ দেই। তুমি দিয়া ছাগলী, মই ছাগলী এৰাল দিব নাই, নিজে দিয়া। ছাগলী পেট ভৰাই নাহেচোন। এইটো আমাৰ ধুনু মানুহ, ধুনু মানুহ কওঁ, মই ধুনু মানুহ কওঁ, ধুনু মানুহ কওঁ। এই মিঠা মই যোৱা খাব এতিয়া ছাগলীজনী। ইমান গৰম নহয়। মিঠা মই খাব দে, মিঠা মই খাব। চুটিকে দিয়ে, সেইফালে পাণখিনি খাই পেলাব। আৰু ইয়াত কিবা ইয়াত নিদিওঁ মই, ইয়াত যেতিয়া গুটি সিঁচি থৈছোঁ মইতো বেলেগত দিব লাগিব। ইয়াত হেৰি দিয়া আছে, আহা মানুহ আহা। এইডোখৰত দিয়া আছে মূলা চিটিয়াই থৈ দিয়া আছে। ছাগলী আনিবলৈ দিগদাৰ হৈছে। বেটা কি কৰিছা তুমি? কি কয়, মাম খালানে? এইফালে চোৱা, মাম খালানে? কি খালা তুমি? এতিয়া তোমাক মই এতিয়া জাহাজী কলে খুৱাই দিছিলোঁ ভাতৰ লগত, হয় নাই? চাব লাগিব। কালি তোমাক সেই আইতা এজনীয়ে দি পঠিয়াইছিলে ন, তোমাক আইতা এজনীয়ে দি পঠিয়াইছিলে জাহাজী কল, খাই খুব ভাল লাগে ন। ইমান উৎপতীয়া মানে, কথাটো শুনিবলৈ মানে হেৰি ধৈৰ্য নাই আৰু, কেনেকুৱাটো কৰি আছে। সেয়া দৌৰ মাৰিলে। এইবাৰ চাওকচোন, এইটো দৌৰ মাৰিলে। বেটা আটাখিনি হ'ল। মই আপোনাক পাতকখিলা দেখুৱাইছোঁ দেই, কিমান চিঙিলোঁ। এয়া দেখিছে, এইটো চাহ ক'ত পাতত বাগৰি দিছে। এনেকুৱা দুষ্ট মানে, ইমান দুষ্ট, সি পাতত বাগৰি দিয়ে আৰু কেতিয়াবা ইয়াক জোকে ধৰিব গম পাব মানে। আজি ভিডিঅ'টো
ইমানতে সামৰণি মাৰিব লৈছোঁ। যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰি দিব। নমস্কাৰ।